নমস্কাৰ ইণ্ডিপেণ্ডেণ্ট ভয়েছলৈ সকলোকে স্বাগতম জনাইছোঁ। ইণ্ডিপেণ্ডেণ্ট ভয়েছৰ নতুন এটা খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই কিছুদিনৰ আগতে আপোনালোকক এটা ভিডিঅ'ত কৈছিলোঁ যে মই আলফাৰ বিচনীস্থলী নামৰ যি বিষয় হিচাপে লৈ দুটা খণ্ড কৰিলোঁ। সেই খণ্ড দুটাৰ পিছত মই ধাৰাবাহিকভাৱে কৰিম আৰু আজি আলফাৰ বিচনীস্থলী তৃতীয় খণ্ড হিচাপে লৈ মই এটা ভিডিঅ' আগবঢ়াই নিবলৈ আপোনালোকৰ মাজত আহিছোঁ। আৰু এই ভিডিঅ'টোত মই বিষয় হিচাপে ল'ম যে আগৰ সময়ছোৱাত আলফাৰ এটা সময়ত যি দপদপনি আছিল, উজনি অসমত দপদপনি আছিল আলফাৰ, আৰু আলফাৰ সেই দপদপনি সময়ত আলফাৰ বিচনীস্থলীত আলফাই ঘূৰি ফুৰা ঠাইসমূহত আলফাৰ যি সাংগঠনিক ভেটি থকা ঠাইসমূহত ভাৰতীয় সেনাই বা ভাৰত চৰকাৰৰ যি বাহিনীয়ে ভাৰতীয় সেনাই কিদৰে এই নিৰপৰাধী গাঁৱলীয়া যুৱকসকলক, নিৰপৰাধী গাঁৱলীয়া লোকসকলক আলফা সজায়, বহুতক হত্যা কৰিলে, আলফা সজায় বহুতক অত্যাচাৰ কৰিলে, বেয়াকৈ অত্যাচাৰ কৰিলে। কিছুমান এতিয়াও চিৰজীৱন পংগু হৈ থাকিল আৰু কিছু লোকৰ মৃত্যুমুখত পৰিল আৰু কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হৈ বৰ্তমান সুস্থ হৈ উঠিছে। আৰু মই এই অঞ্চলসমূহৰ দুই এজন লোকক আগৰ সময়ছোৱাত যিসকলে অভিজ্ঞতা হৈছিল যে সেই সময়ছোৱাত মোকাবিলা কৰাৰ ভাৰতীয় সেনাই যি অত্যাচাৰ কৰিছিল, সেই সময়ছোৱাত তেওঁলোকে কি ধৰণে মোকাবিলা কৰিছিল পৰিস্থিতি, সেই বিষয় হিচাপে লৈ মই সেই বিষয়কেইটা তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম, তেওঁলোকক লগ কৰিম, তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। দুই এজন যুৱক, তেওঁলোকে সেইটো সময়ছোৱাত একেবাৰে চেঙেলীয়া যুৱক হৈ আছিল, তথাপিও তেওঁলোকে অত্যাচাৰ সন্মুখীন হৈছিল। আচলতে মই সেই হিচাপে লৈ আপোনালোকৰ মাজলৈ ভিডিঅ'টো আগবঢ়াই নিছোঁ। এতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকক। মই তেওঁলোকৰ লগত দুই এজনৰ লগত আপোনালোকৰ আগত চিনাকি কৰাই দিম আৰু তেওঁলোকৰ লগত কথা পাতিম, তেওঁলোকৰ অভিজ্ঞতাসমূহ আপোনালোকৰ সন্মুখত শ্বেয়াৰ কৰিম। মই এতিয়া এটা পথাৰৰ পাম ঘৰত উপস্থিত আছোঁ। ইয়াত কৃষকসকলে খেতি কৰি জিৰণি লয় আৰু গৰু বান্ধে, তেনেকুৱা এটা পাম ঘৰত মই উপস্থিত আছোঁ। আৰু তাতেই এজন দাদা সম্বন্ধীয়াক মই লগ পালোঁ আৰু তেওঁলোকে সেই সময়ছোৱাত মই আপোনালোকৰ আগতে উল্লেখ কৰি গৈছোঁ, ভিডিঅ'টো প্ৰথমখিনিত উল্লেখ কৰি গৈছে, তেওঁলোকে আলফা বিচৰাৰ নামত ভাৰতীয় সেনাই কিদৰে তেওঁলোকক অত্যাচাৰ কৰিছিল। তেওঁলোকৰ সময়ছোৱাত তেওঁলোকৰ সমবয়সীয়া যিখিনি লোকে বহুত অত্যাচাৰৰ সন্মুখীন হ'ব লগা হৈছিল। আৰু সেই বিষয়ে মই দুআষাৰ দাদাজনৰ পৰা জানিবলৈ চেষ্টা কৰিম যে আগতে যেনেকৈ আলফা বিচৰাৰ নামত আৰ্মিবিলাকে মানে গাঁওবিলাকক আলফা বিচাৰি আহিছিলে, তাত কেনেকুৱা ধৰণে কি কৰিছিলে গাঁৱৰ ল'ৰাবিলাকক? তেতিয়াতো আমিতো একেবাৰে সৰু হৈ আছিলোঁ, আপোনালোকতো ডাঙৰ হৈ আছিলে, ডাঙৰ হ'ল মানে ডেকা সেই সময়ত। তেনেকুৱা কেনেকৈ ধৰণৰ কি কৰিছিলে মানে আৰ্মিবিলাক যে বিচাৰি আহিছিলে? হয়, বিশেষকৈ আমাৰ তিনিচুকীয়া জিলা কাকপৰা অঞ্চলৰ বমুচে গাঁৱৰ বাসিন্দা হয়। এটা সময়ত আমি এনেকুৱা ভুক্তভোগী হৈছিলোঁ যে আৰ্মি অপাৰেশ্যন অত্যাচাৰ আলফাক বিচৰা নামত আমাক বহুতো ঘাট প্ৰতিঘাত খালোঁ। এনেকুৱা এটা প্ৰজেক্ট হৈছিলে, আমাৰ বমুচি গাঁওখন ৰাস্তা এটাই আৰু দুইফালে পথাৰ। ৰাস্তা পিনে হয়তো গধূলি ৰাস্তা পিনে গাড়ী আহিলে মানে গাড়ী মাত আহিলে আমি পথাৰলৈ ওলাওঁ আৰু পথাৰ পিনৰ পৰা আহিছে বোলে ৰাস্তালৈ ওলাওঁ। দুইফালৰ পৰা যদি আৰ্মি আহিছে বুলি কয়, এনেকৈ শুনো আৰু আহেও, তেতিয়া আমি গছতে উঠিবলৈ বাস কৰিছিলোঁ। গছত উঠি কোনোমতে আমাৰ হাঁহিবলৈ ভয় ভাৱটো আমাৰ দেহত পূৰাকৈ সোমাই গ'ল। আজি বছৰ আমি এনেকৈ পাৰ কৰিলোঁ। এতিয়া সেই ভয়টো আছে নেকি, আগৰ ভয়টো যে তেনেকুৱা যে আৰ্মি আহিলে এতিয়া আৰ্মিৰ প্ৰতি ভয় বা পুলিচ আহিলে পুলিচৰ প্ৰতি ভয় এতিয়া উঠাই নিব, তেনেকুৱা কিবা ভয় আছে নেকি এতিয়া দিনতো? বৰ্তমানতো তেতিয়া নিচিনাকৈ নাই পোৱা। এতিয়াও ভৱিষ্যত কি হ'ব সেইটোতো হয়, এতিয়া দেখি গৈছোঁ বাৰু। এতিয়া হয়তো যিমানটো সুখ নাপাম যেন লাগিছে। আগতেতো আগৰ সময়ততো সেই সময়তো আলফা এই ঠাইসমূহত পুৰা ঘূৰি ফুৰিছিলে দেই, মানে মানুহৰ ঘৰত থাকি মেলি। সেইটো তুলনাততো এতিয়া আলফাৰ একেবাৰে এই অঞ্চলসমূহত একেবাৰে নাই বুলি ক'ব পাৰি। আলফাৰ তেওঁলোকে যেনেধৰণে বিচৰণ কৰিছিলে আগতে, সাংগঠনিক ভেটি যেনেদৰে আছিলে, কিন্তু বৰ্তমান সময়ছোৱাত একেবাৰে নাই বুলি ক'ব পাৰি। আৰু দাদাজনে উল্লেখ কৰিলে যে তেওঁলোকে কেনেদৰে আৰ্মিৰ পৰা বাচিবৰ কাৰণে কি পন্থা হাতত লৈছিল। অৰ্থাৎ যদি ৰাস্তা ফালৰ পৰা আহিছে বুলি শুনে, গাড়ী আহিছে বুলি শুনে, তেতিয়া যি গাড়ী হওক লাগে পথাৰ ফালে দৌৰ মাৰিছিল। যদি পথাৰ ফালে যদি আৰ্মি আহে, পথাৰ ফালেও বিচাৰি আহে, তেতিয়া গছৰ ওপৰত উঠি তেওঁলোকে মানে নিজকে বচাবলৈ চেষ্টা কৰিছিল। আচলতে তেনেকুৱা এটা পৰ্যায়ত এই ঠাইসমূহৰ যিসকল যুৱক সেই সময়ছোৱাত তেওঁলোকে যি সফল যুৱক, সেই যুৱকসকলে তেনেকুৱা এটা পৰ্যায়ত পাৰ কৰি গৈছে। অৰ্থাৎ অতি
অতি দুখজনক ক'ব লাগিব। তাৰপাছতে আৰু এটা মই সুধিব বিচাৰিছো যে সেই সময়ছোৱাতে আলফাৰ বিচৰাৰ নামত বহুতো লোকক হত্যা কৰিলে, যেনেকে এইফালে মোহন মৰাণ, অজিত মহন্ত, তেওঁলোকক হত্যা কৰি দিলে। তাৰপিছত এটা ডাঙৰ প্ৰতিবাদী সমদল, সেই সমদলটো গৈছিল নেকি এইটোত? সমদলটোত গৈছিলোঁ, আমিও গৈছিলোঁ। আমি সেনেকুৱা বহুত প্ৰতিবাদো কৰিলোঁ। আলফাৰ নামত যি বিনা অপৰাধী সেইটো মানুহক যে মাৰিছিলে বা হেৰি কৰিছিলে, মানে অত্যাচাৰ কৰিছিলে, সেইটো কাৰণত গৈছিলোঁ আমি, চৰকাৰে হেৰি লৈ শান্তি লাগে বুলি। তাৰপৰা এনেকুৱা ধৰণৰ বহুত ঘটনাই ঘটিলে, বহুত নিজৰ যুৱকো নাইকিয়া হ'ল, নিজৰ লগৰ, এনেকুৱা ধৰণৰ বহুতখিনি হ'ল। আচ্ছা, সেইটো সময়তো এনেকুৱা এটা দিন আছিলে যে সেইটো সময়ত যিসকল ছাত্ৰ ছাত্ৰী আছিলে, মানে ল'ৰা ছোৱালী আছিলে মানুহবিলাক, সেইটো সময়ত মানে আমাৰ এই অঞ্চলসমূহতো একেবাৰে সেই বয়সৰ মানুহবিলাক একেবাৰে পঢ়া শুনা নাই। আচলতে কি কাৰণে পঢ়া শুনা নাই কেছটো? মানে সমস্যাত বহুত সমস্যাৰ পৰা সন্মুখীন হ'ল। মানে এই যে আৰ্মিয়ে যে অত্যাচাৰ কৰে মানুহবিলাকক, সেইটো এটা কাৰণ নেকি বাৰু? সেইটোতো প্ৰধান কাৰণ বাৰু। সেইটো ক'লো ফুৰিবলৈ ওলাবলৈ নোৱাৰোঁ, তাৰপৰা গধূলি হ'লে বোলে মানে ঘৰতে আৰু, ঘৰৰ পৰা বাহিৰ ক'তো ওলাব নোৱাৰোঁ। এইফালে অলপ চাইডে তেনেকুৱা এটা মানে হৈছিলে ন। তাৰপিছত মানে সেই গ'ল, আচলতে চাকি তাকি জ্বলি থাকিলেও চাগে আৰ্মি আহি গৈছিলে, আহি যায়। সেইটো হিচাপতে মানে ল'ৰা ছোৱালীবিলাক পঢ়াৰ প্ৰতিও মানে ধাউতি কমিলে বা ভয়তো নপঢ়িলে। আচলতে সেই পৰ্যায়টো কিমান বছৰমান চলিলে সেই পৰ্যায়টো? এনেই আমি পোৱাতো এতিয়া কিমান চন হৈছিলে, মোক ৰ'দেই পাহৰিছোঁ বাৰু, 4-5 বছৰ আমি সেনেকে ধৰণে ভক্তি 4-5 বছৰ আচলতে 4-5 বছৰ হেৰি কৰিব লগা হ'ল এই সকলে। তাৰপিছত এই দাদা যিটো বয়স, এই বয়সৰ আগৰ যিখিনি মানে ইহঁততকৈ অলপ কিছু বয়সত ডাঙৰ, তেওঁলোকে কিন্তু আৰু দীঘলীয়া সময়ছোৱা তেওঁলোকে যন্ত্ৰণা ভুগিব লগা হ'ল আচলতে। আগৰখিনি আপোনালোকৰ জনামতে আপোনালোকৰ দাদাওতো মাৰ খাইছে পুলিচৰ পৰা, আৰ্মিৰ পৰা। এইটো ঘাঁহ কাটি থকা অৱস্থাত, এইটো কাঁচিয়ে ঘাঁহ কাটি থকা অৱস্থাত কাঁচিয়ে সিহঁতক বাঁহৰ জেং টোকালি একদম হুৱাই মাৰিলে আৰু। সেই তেনেকুৱা এটা অৱস্থাত মানে এই ঠাইসমূহ সৃষ্টি হৈছে। আৰু মানে সেইটো আমি কাক দুখিব নাযাওঁ, আলফাকো দুখিব নাযাওঁ বা ভাৰতীয় সেনাকো আমি দুখিব নাযাওঁ, সেই পৰ্যায়লৈ আমি নাযাওঁ। মাত্ৰ এটাই আপোনালোকৰ আগত মই দাঙি ধৰিব বিচাৰিছো যে এই অঞ্চলৰ ঠাইসমূহে এটা সময়ত তেনেকুৱাকে পাৰ কৰি কৰিছে। সেই হেতুকে আমাৰ এই অঞ্চলসমূহৰ অৰ্থনৈতিক ব্যৱস্থা, ৰাজনৈতিক ব্যৱস্থা, অৰ্থাৎ শৈক্ষিক সমস্যাবিলাক অতি বেছি অসমৰ আন ঠাইৰ তুলনাত আমাৰ এই ঠাইসমূহ অতি বেছি। সেইকাৰণে মই এই ঠাইসমূহৰ যিসমূহ সমস্যা, এই সমস্যাসমূহ দেখাই যাবৰ কাৰণে আপোনালোকক আগবঢ়াইছো। মই দাদাজনৰ কথা পাতিলো, আৰু 2-এজনৰ লগত মই চেষ্টা কৰিম কথা পাতিবৰ কাৰণে। আচলতে মই এটা কথা কৈ বহুত লোকক মই অনুৰোধ কৰিছিলো যে মোৰ কেমেৰাৰ আগত, মোবাইলৰ আগত আপোনালোকে দুআষাৰ কৰক, কিন্তু তেওঁলোকে ভয় কৰা এটাই কাৰণ যে সেই ভয়টো এতিয়াও সোমাই আছে। তেওঁলোকে ভাবিছে যে যদি কৈ দিওঁ কোনোবাই দেখিব, সেইটো মানে আমাক কিবা কৰিব নে। আচলতে সেইটো নহয় বাৰু, কোনো একো নকৰে, কাৰণ আগৰ আমাৰ নিজৰ সমস্যাখিনিয়ে সকলোৱে শ্বেয়াৰ কৰা হৈছে। আৰু মই যদি চেষ্টা কৰিম, যদি পাৰো 2-এজনৰ পৰা মই আৰু এনেকুৱা ধৰণৰ কথাবিলাক জানিবলৈ চেষ্টা কৰিম, তেওঁলোকৰ অভিজ্ঞতাসমূহ জানিবলৈ চেষ্টা কৰিম। আপোনালোকে নিশ্চয় দেখিলে বা আপোনালোকে বুজিলে যে আগৰ সময়ছোৱাত কি ধৰণে এই অঞ্চলসমূহত ভাৰতীয় সেনাই অত্যাচাৰ চলাইছিলে, আৰু তেওঁলোকৰ যি অভিজ্ঞতা, সেই অভিজ্ঞতাসমূহ কিদৰে মোকাবিলা কৰিছিলে, অভিজ্ঞতাসমূহ মোৰ সন্মুখত প্ৰকাশ কৰিলে। মই আৰু কেইবাজনৰ পৰা ল'বলৈ চেষ্টা কৰিছিলোঁ, কিন্তু তেওঁলোকে কেমেৰাৰ সন্মুখত তেওঁলোকৰ অভিজ্ঞতাসমূহৰ কথা ক'বৰ কাৰণে মানে অস্বীকাৰ কৰিছে, তেওঁলোকে ক'ব বিচৰা নাই। গতিকে মই আৰু এজনৰ পৰাই ল'লোঁ, সেইটোকে আপোনালোকৰ আগত দেখাইছোঁ। আৰু মই এই তৃতীয় খণ্ডটো মই এইখিনিকে কৈ আজি ভিডিঅ'টো সামৰণি মাৰিম। আৰু চতুৰ্থ খণ্ডটো মই অতি সোনকালে লৈ আহি আছোঁ। চতুৰ্থ খণ্ডটোৰ বিষয় হ'ব 2006 চনত তিনিচুকীয়া জিলাৰ কাকপথাৰত এটা বিশাল গণপ্ৰতিবাদ হৈছিল। এই ভাৰতীয় সেনাৰ যি অত্যাচাৰৰ বিৰুদ্ধে যি ডাঙৰ প্ৰতিবাদ হৈছিল, ডাঙৰ প্ৰতিবাদক দমন কৰিবলৈ ভাৰতীয় সেনা আৰু অসম আৰক্ষীয়ে নিৰ্বিচাৰে গুলীবৰ্ষণ কৰি প্ৰায় 9জন লোকক হত্যা কৰিছিল। আৰু তাৰ ওপৰত ভিত্তি কৰি মই এটা সৰু ভিডিঅ' বনাম, তাৰ কিছু তথ্য আপোনালোকক জনাম। সেই পৰ্যায় কেনেকৈ পালেগৈ এই অঞ্চলত,
সেই পৰ্যায় কেনেকৈ পালেগৈ যে ইমান ডাঙৰ প্ৰতিবাদ হ'ল কেৱল নিজে জীয়াই থাকিবৰ কাৰণে, নিজৰ সুখে শান্তিৰে জীয়াই থাকিবৰ কাৰণে ইমান ডাঙৰ এটা প্ৰতিবাদ হ'ল। তাৰ ওপৰত মই ভিত্তি কৰি এটা তথ্যভিত্তিক ভিডিঅ' বনাম আৰু আপোনালোকে চাই থাকিব, শ্বেয়াৰ কৰিব ভিডিঅ'টো। আৰু মোৰ চেনেলটোলৈ পুনৰ কৈছোঁ, মোৰ চেনেলটো যদি নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।